গহপুৰ বিধানসভা নিৰ্বাচনৰ বৰ্তমানৰ যিটো পৰিৱেশ পৰিস্থিতি আমি দেখিছোঁ বৰ্তমানৰ গহপুৰৰ বিধায়ক ডাঙৰীয়াই যেতিয়া আৰম্ভণিতে আমাৰ শংকৰ কুটুম ডাঙৰীয়া নিৰ্বাচনী প্ৰাৰ্থিত্ব আগবঢ়াইছিলে তেখেতক সোধা হৈছিল যে মিডিয়াতে শংকৰজ্যোতি কুটুম কোন হয় আপুনি চিনি পায়নে? তেখেতে কৈছিলে শংকৰজ্যোতি কুটুম ডাঙৰীয়াক তেওঁ চিনি নাপায়। তো বৰ্তমান আজি পৰিৱেশ আৰু পৰিস্থিতিত শংকৰ কুটুম কোন হয় আজি অসমত সমগ্ৰ আমাৰ গহপুৰীয়া ৰাইজসকলে শংকৰজ্যোতি কুটুমৰ শক্তি কিমান সামৰ্থ্য কিমান আৰু কংগ্ৰেছ দলে যি ধৰণে শংকৰ কুটুমৰ নেতৃত্বত গহপুৰত এটা জনসমুদ্ৰ উৎপল বৰা ডাঙৰীয়াৰ টকাই হওক বা চৰকাৰী কোনো আঁচনি কোনো বান্ধোনেৰে তেওঁ ৰাখিব নোৱাৰা পৰিৱেশ এটা আছে। মানুহখিনি মানে ব্ৰহ্মপুত্ৰৰ বানৰ পানী উঠা দিদি ইয়াত মানে উফান উঠি মানুহখিনি যোগদান কৰিছে। নিশ্চিত তেওঁ কৈছে যে এইবিলাক গোটেইখিনি কংগ্ৰেছ দলৰ মানুহ। আচৰিত কথা, তেওঁ নাজানে নেকি তেওঁ দলৰ যিমানখিনি শীৰ্ষস্তম বিগত পঞ্চায়ত নিৰ্বাচনত দুখন জিলা পৰিষদত যোগদান কৰি নেতৃত্ব দি তেওঁ বিজেপিৰ এগেইনষ্টত তেওঁ দলৰ যিকেইজন নেতৃত্ব আমাৰ জনতা কাৰ্ডনৰ পৰা আৰম্ভ কৰি আমাৰ নৱজ্যোতি নিয়োগৰ পৰা আৰম্ভ কৰি সামান্য মণ্ডল পৰ্যায়ৰ কিমান লিডাৰ বিলাক আছে আমি গন্তি কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে। তো এতিয়া বিজেপি মই আৰু বেলেগ কথা কংগ্ৰেছে বিজেপি আৰু গোটেই গহপুৰ সমষ্টিয়ে যেতিয়া বিজেপি আছিল তেওঁলোকে আকৌ নতুনকে বিজেপি জইন কৰা কোনখিনি মানুহ জইন কৰা এই কথাটো চিন্তনীয়। যদি সমগ্ৰ গহপুৰৰ কংগ্ৰেছ শূন্য আছিলে গহপুৰত গোটেইখিনি বিজেপি আছিলে এতিয়া যিখিনি মানুহখিনি যোগদান কৰে আছে এইবিলাক মানুহ কোন কংগ্ৰেছ নে বিজেপি আছিলে? তো তেওঁলোকেহে বিজেপিৰ মানুহ যোগদান দেখুৱাই আজি কংগ্ৰেছৰ মনোবল ভাঙা চেষ্টা কৰিছে। আৰু নিশ্চিত কংগ্ৰেছৰ যিখিনি বৰ্তমানৰ সাংগঠনিক স্থিতিতে আমি 26ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰি আৰু ইয়াত বৃহৎ সংখ্যক 40,000 বুলি ভোট কৈছিলে সঁচাকে শংকৰজ্যোতি কুটুম ডাঙৰীয়াৰ এছেছমেণ্ট সঁচা আৰু সাৰ্থক হ'ব। এই 26ৰ আমি 9 তাৰিখৰ নিৰ্বাচনত যিখিনি ফলাফলে আপোনালোকে দেখিব আমি এই কথা দাবী কৰিব পাৰো। নিশ্চিত মেজিকটো টকাৰ যাদু আৰু আঁচনিৰ যাদুৰে যি ধৰণে মানুহখিনিক মানে হেপ্টনাইজ বুলি কয় ইংৰাজীত হেপ্টনাইজ কৰি লৈ গৈছে তো এই মানুহখিনি যাদুৰ ক'ৰবাত যাবলৈ বাধ্য হৈছে। কিন্তু সৰ্বসাধাৰণ ৰাইজক কিমান বান্ধি ৰাখে আৰু নিৰ্বাচনৰ দিনা বেনাৰ ফলা ৰাস্তাত মানুহখিনি ভাবুকি দিয়া আৰম্ভ কৰিছে আৰু জনসাধাৰণ মিটিঙত যোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধক লগাই এইবিলাক চিষ্টেমত তুমি গণতন্ত্ৰৰ অৰ্থ বুজি নোপোৱা বিজেপি চৰকাৰে যিখিনি মানুহক ভাবুকিৰে তেওঁলোকে ভোট নিজৰ নামত পৰিৱৰ্তন কৰাৰ যি সপোন এই বাস্তৱ অৰ্থত এই দিঠকত পৰিণত নহয়। এই অনাগত 9 তাৰিখৰ দিনা আমি সেইখিনি কথা অসমৰ আৰু আমাৰ গহপুৰৰ ৰাইজে দেখুৱাব। সপ্তম পালে জানাব আহিছে ধাৰাবাহিকভাৱে আমাৰ ৰুটিন আমি তাতে দৈনিক কাৰ্যটো চলি থাকে। ৰাতিপুৱা ভাগত এভাগ আৰু গধূলি ভাগত এভাগ আমি দৈনিক কাৰ্যত গতিকে ভাল গণতন্ত্ৰৰ উৎসৱত চবেই আগভাগ লৈছে আৰু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিবলৈ গহপুৰবাসী ৰাইজেও বহি থকা নাই ওলাই আহিছে। কোনখিনি মানে গহপুৰৰ জনসাধাৰণে জইনিং কৰিছে। আজি সপ্তম পঞ্চায়তৰ পৰা কৰিছে আৰু কৃষ্ণপুৰ পঞ্চায়তৰ পৰা কৰিছে আৰু পূব দুবিয়াৰ মানুহো কৰিছে আৰু ডাঙৰীয়ালৰ পৰাও কৰিছে আৰু কি বুলি কয় আমতলাৰ পৰা কৰিছে। কিছুমান বিজেপি নেতাও জইন কৰিছে বুথ লেভেল এজেণ্টবিলাক বিজেপি ফালৰ পৰা আৰু বিজেপি ভোট দিয়া ভোট আছে যে এইটো তেখেতৰ অংক মোৰ অংক নহয়। কেইবাজনৰ মুৰব্বী হিচাপে আছো। গতিকে আমাৰ গাঁৱৰ আলি পদূলি একো আজিলৈকে হোৱা নাই। 10 বছৰ মই বিজেপিৰ লগতে আছিলোঁ আৰু যেতিয়া আমাৰ গাঁৱত ঘৰ জিঅ'টেক হৈ আছিলে সেই সময়ত মানে সিহঁতে বাছি জিঅ'টেক কৰিলে আমি যিমানে সিহঁতক মানে ভৰিলৈকে ধৰিবলগীয়া হৈ গ'ল তথাপিও আমাক মানে ঘৰৰ জিঅ'টেক নকৰিলে। গতিকে এনেকুৱা অৱস্থাত আছিলোঁ যে আমাৰ এতিয়া মানে ঘৰ দুৱাৰ একো নাইকিয়া তেনেকুৱা অৱস্থাত আছো আৰু মানে একো ল'ৰা ছোৱালীৰ কাৰণেও স্কুল যাবলৈ পুল ভাঙিলে কিন্তু পুলো ইমান বছৰ ল'ৰা ছোৱালী কাপোৰ খুলি পেলাই পাৰ হ'বলগীয়া হৈ গ'ল স্কুল যাবলৈ। তথাপিও সিহঁতে বিজেপি চৰকাৰে আলি পদূলিৰ কথা ইমান আমি ঘৰত উৎপল বৰা ওচৰতো আহিলো কিন্তু তেওঁ আমাক একো সুবিধা নকৰিলে। আজিও আমাৰ ৰাস্তা পদূলি জীৰাজীৰ্ণ হৈ আছে
আৰু গাঁৱৰ অৱস্থা আপোনালোকে চালে মানে দেখিবলৈ পাব যে গোটেইখিনি মানে কিছুমান ঘৰবোৰা এনেকুৱা ভাঙা চিঙা তেনেকুৱাই আছে। যদিও কিছুমানৰ দেৱাল এটা হৈছে যদিও মানে ওপৰত টিং নাই তেনেকুৱা অৱস্থাত আছে। ইমানেই মই ক'বলগীয়া আছিল। আমি ইমান দিনে বিজেপি চৰকাৰৰ লগত আছিলো, আমাৰ গাঁৱত একো সুবিধা দিয়া নাই। আমি অৰুণোদয় আঁচনি পোৱা নাই, ঘৰ পোৱা নাই, আমাৰ ৰাস্তা পদূলি ভাল নাই, আমাৰ ল'ৰা ছোৱালী শিক্ষিত হবলৈ কাৰণে আমাৰ স্কুল ভাল দিয়া নাই। সেইটো কাৰণে আমি ইমান দিন বিজেপিত থাকিলো, এতিয়া আমি কংগ্ৰেছ পাৰ্টিত আমি চাপিছো। এতিয়া কংগ্ৰেছ পাৰ্টি আমাক উন্নয়ন কৰিব বুলি আমি আশা কৰিছো। সেইটো কাৰণে আমি কংগ্ৰেছ পাৰ্টিৰ ওচৰত আহিছো। কংগ্ৰেছ পাৰ্টিতে আশা আৰু ভৰসা কৰিছে, সেইটোৱে মোৰ কবলৈ আশা আছিলে। সেইখিনিয়ে কলো।